হেল্ল' বন্ধুসকল, কেনে আছে? নিশ্চয় ভালে আছে। মই পৰাগ যদি কৈছে আপোনাক স্বাগতম জনাইছোঁ মই এটা নতুন ছুপাৰ ডুপাৰ ভিডিঅ'লৈ। বন্ধুসকল, অন্য দেশসমূহত এপৰ দৰে নিকৃষ্ট কাৰ্যত লিপ্ত হ'লে কেনেদৰে শাস্তি প্ৰদান কৰা হয় আপুনি জানেনে? যদি জানে তেনেহ'লে ভিডিঅ'টো স্কিপ কৰি দিয়ক, আৰু যদি নাজানে বলক তেতিয়াহ'লে ইয়াক আমি ফাদিল কৰোঁ। বন্ধুসকল, আফগানিস্তানত ৰেপৰ সংখ্যা যথেষ্ট কম। ইয়াৰ মূল কাৰণ হৈছে যে আফগানিস্তানত 4 দিনৰ ভিতৰত যদি প্ৰুফ হয় 4 দিনৰ ভিতৰত সেই ৰেপিষ্টজনক মাথাত শ্বুট কৰি দিয়া হয়, আৰু এই শ্বুটটো ভিক্টিম মহিলা বা সেই ছোৱালীজনী হতুৱাই কৰা হয়, যাৰ বাবে আফগানিস্তানত ৰেপৰ সংখ্যা যথেষ্ট পৰিমাণে কম। ছেকেণ্ড হ'ল চৌদি আৰৱ। চৌদি আৰৱ সকলোৱে জানে যে এখন ইছলামিক কাণ্ট্ৰি, তৎসত্ত্বেও তাত ৰেপৰ সংখ্যা যথেষ্ট কম। ইয়াৰ মেইন কাৰণ হ'ল তাত দিয়া শাস্তিৰ কাৰণে। তাৰ শাস্তিটো হ'ল যে প্ৰথমতে সেই ৰেপিষ্টজনক ধৰি অনা হয় আৰু পাব্লিকৰ আগত বান্ধি ৰখা হয়, তাৰপাছত সেই ৰেপিষ্টজনক ডিঙি কাটি দিয়া হয়, আৰু কটাৰ পাছত সেই ডিঙিটো মৰা শৰীৰটোৰ লগত আকৌ চিলাই দিয়া হয়, আৰু কোনোবা ক্ষেত্ৰত শিলগুটি মাৰি মাৰি সেই ৰেপিষ্টজনক মৃত্যুদণ্ড দিয়া হয়, যাৰ বাবে তাত চৌদি আৰৱত ৰেপৰ সংখ্যা যথেষ্ট পৰিমাণে কম। 3 নম্বৰতে হ'ল চাইনা। আমি সকলোৱে জানো যে চাইনাত অত্যাধিক জনসংখ্যা থকা এখন দেশ, তৎসত্ত্বেও তাত ৰেপৰ সংখ্যা যথেষ্ট কম, কাৰণ তাত ৰেপ কৰা মানে মৃত্যুদণ্ড দিয়া, আৰু কোনোবা ক্ষেত্ৰত কেতিয়াবা কি হয় গুপ্তাংগ কাটি দিয়া হয়, আৰু তাত চাইনা মানুহখিনিয়ে ভাবে যে ৰেপ হ'ল এটা সামাজিক ব্যাধি, গতিকে সেইকাৰণে সেই তাত কেছো ৰেজিষ্টাৰ নহয়। 4 নম্বৰতে হ'ল নৰ্থ কোৰিয়া। আমি সকলোৱে জানো যে নৰ্থ কোৰিয়া হ'ল খুব এখন ষ্ট্ৰিক্ট দেশ, যাৰ বাবে তাত ৰেপৰ পৰিমাণ যথেষ্ট পৰিমাণে কম। তাত ৰেপিষ্ট পাৰ্চনবিলাকক পাব্লিকৰ আগত ফাইং স্কোৱাডৰ সহায়ত মাথাত ডাইৰেক্ট শ্বুট কৰি দিয়া হয়, যাৰ বাবে তাত ৰেপৰ পৰিমাণ যথেষ্ট পৰিমাণে কম। 5 নম্বৰ হ'ল ইজিপ্ত। ইজিপ্ততো কঠোৰ শাস্তি প্ৰদান কৰা হয়। তাত ৰেপ কৰা মানে ডাইৰেক্ট মৃত্যুদণ্ড, তাত মানে ফাঁচি দিয়া হয়, আৰু এই ফাঁচিটো পুৰণি ৰীতি নীতি ষ্টাইলত ফাঁচি দি দিয়ে, গতিকে তাতো ৰেপৰ সংখ্যা যথেষ্ট পৰিমাণে কম। 6 নম্বৰ হ'ল ইৰাণ। ইৰাণতো ঠিক সেই কঠোৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰা হয়। তাত পাব্লিকৰ আগত ৰেপিষ্ট পাৰ্চনক ফাঁচি দি দিয়া হয়, গতিকে ৰেপ কৰিবৰ কাৰণে কোনো সাহস নকৰে, যাৰ বাবে তাত ৰেপৰ পৰিমাণ যথেষ্ট পৰিমাণে কম। 7 নম্বৰ হ'ল নেদাৰলেণ্ড। নেদাৰলেণ্ড হ'ল এনে এখন ৰাষ্ট্ৰ য'ত বিনা অনুমতিত কিছ কৰিলেও তাক মৃত্যুদণ্ড দিয়া হয়, গতিকে ভাবি চাওক তাত ৰেপ কৰিলে কেনেকুৱা ধৰণৰ শাস্তি প্ৰদান কৰিব লাগিব। গতিকে নেদাৰলেণ্ড হ'ল এখন কঠোৰ পৰা কঠোৰ শাস্তি দিয়া এখন দেশ, যাৰ বাবে তাত ৰেপৰ সংখ্যা যথেষ্ট পৰিমাণে কম। 8 নম্বৰ হ'ল ইৰাক। ইৰাক হ'ল এনেকুৱা এখন দেশ যিখন দেশত ৰেপিষ্ট পাৰ্চনক কঠোৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰে। তাতো ৰেপিষ্ট পাৰ্চনবিলাকক শিলগুটি মাৰি মাৰি মৃত্যুদণ্ড দিয়া হয়। যেতিয়ালৈকে মানুহটো নমৰে তেতিয়ালৈকে শিলগুটি মাৰিয়ে থকা হয়, যাৰ বাবে তাতো ৰেপৰ সংখ্যা যথেষ্ট পৰিমাণে কম। নেক্সট আহিলে আমাৰ ভাৰতবৰ্ষ। ভাৰতবৰ্ষ এনেকুৱা এখন দেশ যিখন দেশত ৰেপিষ্ট পাৰ্চনবিলাক সদায় বাচি যায়, আইনৰ সুৰুঙা দি সদায় তেওঁলোক বাচি যায়। যদিও 2013ত এণ্টি ৰেপ বিল আহিল, তাৰ পাছতো কিন্তু বহুত দোষী হাৰি যায়। যদিও তাত কোৱা হৈছে যে যদি কোনো মহিলাক ধৰ্ষণ কৰে তেনেহ'লে 14 ইয়েৰ্ছলৈকে জেল, বা যদি 16ৰ পৰা তলৰ শিশুক ধৰ্ষণ কৰে তেনেহ'লে 20 ইয়েৰলৈকে জেল, বা যদি সেই ভিক্টিম মহিলা বা সেই ছোৱালীজনী মৃত্যুমুখত পৰে তেনেহ'লে ফাঁচি দিয়াৰ কথা কোৱা হৈছে। তথাপিও আমাৰ ইয়াত ৰেপিষ্টবিলাক সদায় বাচি যায়। আমি নিভুৱাই কাণ্ডৰ কথা কওঁ বা অসমত হোৱা ঘটনাবিলাকৰ কথা কওঁ, গতিকে অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰক অনুৰোধ যাতে এখন কঠোৰ বা কঠোৰ আইন প্ৰণয়ন কৰক। আফগানিস্তান হওক বা ইৰাক হওক বা নৰ্থ কোৰিয়াত যদি এখন কঠোৰ বা কঠোৰ আইন বনাব পাৰিছে তেনেহ'লে ইণ্ডিয়াত আমাক কিয় বনাব নোৱাৰে? গতিকে চৰকাৰক অনুৰোধ যাতে এখন কঠোৰ বা কঠোৰ আইন প্ৰণয়ন কৰক, যাতে সেই ৰেপিষ্টবিলাক কোনো বাচি নাযায়।